চাউলৰ জনপ্ৰিয়তা আমাৰ গোলাঘাট সাইডে বহুত বেছি মানে এয়া চকুৱা চাউল কোমল চাউল আৰু বৰা চাউল তিনটা একে জাতিৰ কিন্তু খাবলৈ অলপ বেলেগ এটো হৈছে চকুৱা চাউল আমাৰ গোলাঘাটত পোৱা আটাইতকৈ প্ৰিয় বেলেগ ঠাইতো পায় কিন্তু বহুত ঠাইত এই চকুৱা চাউলটো নাপায় যিহেতু সেইকাৰণে আজি ভাবিছোঁ গৰম দিন গৰমত এনেকুৱা ধৰণৰ কোমল চাউল হওক চকুৱা চাউল হওক বৰা চাউল হওক এইবোৰ খাই গা শীতল কৰাৰ একদম কৰিবলৈ বহুত ভাল মানে আৰু এইফালে ধৰি লওক আলু দুটা মানুহে খাম কাৰণে আলু কেডোখৰি মানে এয়া বইল কৰিবলৈ লৈছোঁ তাৰপিছত এয়া ডিম এয়া কণী তিনিটা লৈ লৈছোঁ তাৰপিছত এইটো তিয়হৰ চাটনি বনিব আজি মানে এইটো চিষ্টেমতে খাই আছোঁ বোলক প্ৰথমতে কুকাৰত ঠিক কৰি ল'ম আলুটো বইল কৰি ল'ম এয়া কোমল চাউল পানী দি তিয়াই থৈছোঁ এয়া ডিম ফ্ৰাই হ'ব আৰু এয়া তিয়হৰ চাটনি হ'ব বলক কি খাই আছোঁ আপোনালোকক দেখাই আছোঁ আশা কৰোঁ ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাই যাব এইফালে মোৰ চকুৱা চাউল চব কিমানখিনি হৈ গ'ল একদম কোমলি একদম ডাঙৰ এটা হৈ গ'ল এইটো ৰেডি হৈ গৈছে চাউলটো একদম ৰেডি হৈ গ'ল এতিয়া বলক আলুটো মোৰ ৰেডি হৈ গ'ল এতিয়া বনাই আছোঁ তিয়হৰ চাটনি এইটো হৈছে তিয়হত আচলতে কেউনীয়া মেৰণীয়া হৈ গ'ল হ'লেও এইটো খাব পৰা হৈ আছে ইয়াৰ চাটনি বনাম ধুনীয়াকৈ সুন্দৰকৈ এটি চাটনি বনাই ল'ম চকুৱা চাউলৰ লগত খাবৰ কাৰণে লাষ্টতে মই এই সালাডটো বনাই লওঁ এইফালে তেল পুৰা গৰম হৈ গ'ল আৰু মোৰ ডিম ইয়াতে ডিম দুভাগ কৰি ওপৰে অকণমান নিমখ একদম খানা বেলেগ বনাই আছোঁ পুৰা পাৰফেক্ট চুপাৰ খানা ইলুটি মাৰি দিলোঁ ইলুটি মাৰিলেতো অকণমান গেছৰ ফ্লেমটো ডাঙৰ কৰি দিছোঁ অকণমান সোনকালে সিজ আৰু খাবলৈ ভোক লাগিছে আৰু ইয়াছো বহুত দেৰি হ'ল খাব লাগে সোনকালে সিজি যা ডিম বনাই ৰেডি হৈ গ'ল কিন্তু দুটা ডিম একে সাইজৰ কিন্তু এইটো ডাঙৰ হ'ল এইটো হ'ল ডাঙৰটো মই খাম আমাৰটো নিদো মই খাম কুকাৰতে সোমাই থোৱা আছে বইল কৰা আলুখিনি আলু দুটাহে কিনি নহয় দেই দুটাহে আলুকেইটাও গুচাই লওঁ নাই সৰু বিলাহী নাই বগম ইয়াতে দি ল'লোঁ আলু কেইটামান বিলাহীও আনি দিলে বোলে বিলাহীকেইটা নিদিলে হেনো চালাডকণ খাই ভাল নালাগিব সেইকাৰণে বিলাহী কেইটামানো ইয়াতে ভাঙি দিছোঁ কণ বিলাহী কেইটামান এয়া হৈছে আমাৰ ঘৰুৱা খাদ্য এইবোৰ খাদ্য সঁচাকৈ বহুত উপযোগী শৰীৰৰ কাৰণে মানে এনেকৈ বনাই মেলি খোৱাটো হেৰিটোও বেলেগ আচলতে সোৱাদটোও বেলেগ আমেজটোও সুকীয়া এটা কাৰণে এইবোৰ এনেকৈ এতিয়া বিলাহীকেইটা দি দিলোঁ বিলাহী বস্তুটো নহ'লে সঁচাকৈ যিকোনো চাটনি একদম ভাল নালাগে একদম বিলাহীও দি দিলোঁ ইফালে তিয়ঁহ সিফালে পিঁয়াজ এইফালে ভোট জলকীয়াটো মোক ক'বই নালাগে মোৰ একদম অতি প্ৰিয় বাইট এইফালে এই কাঁহী লৈ লৈছোঁ লগতে এয়া খাই আছোঁ কোমল চাউল একদম আলু গুটি এইফালে ডিম দেখিছে আৰু খোৱা হ'ব এই পানী অলপ তিয়াই লৈ মানে পানীত তিয়াই বাতি এটা ল'ব পানী দিব কোমল চাউল দিব নিমখ অকণ দি তেনেকৈ খাব লাগে কিন্তু মই শুকানে খাইছোঁ মানে কাঁহীত খালোঁ যে সেইকাৰণে মৰাই দিলে অকণমান পানী দি লওঁ বাৰু অকণমান লগতে নিমখো দিব লাগিব নিমখ অকণমান দি দিওঁ মানে এইটো হৈছে আমাৰ অসমীয়া আটাইতকৈ জনপ্ৰিয় আৰু থলুৱা খাদ্য আৰু নিৰোগী খাদ্য বেলেগ খাদ্যতকৈ এইবোৰ খাদ্য হৈছে আমাৰ নিৰোগী খাদ্য শৰীৰৰ কাৰণে ভাল এইবোৰ খাব লাগে পৰাপক্ষত এতিয়া পিছে এইবোৰৰ দাম চকুৱা চাউল আজিকালি খেতি খুব কমিয়ে গৈছে আমাৰ ইয়াতো পিঁয়াজ তিয়ঁহ বিলাহী গৰমত তেলজাতীয় খাদ্য খোৱাতকৈ এইবোৰ খাদ্য ঠিক আছে নহয়নে বঢ়িয়া
আদাটো কমি থাকিলে আদাটো খোৱালে আৰু ভাল লাগিলে ভোট জলকীয়াটো ফুটনি লোৱা নিচিনাই হয় কিন্তু অকণমান খাব পাৰোঁ ইমান গোটেইটো খাব কিন্তু মই নোৱাৰোঁ দেই তিয়হটো খাই ইমান ভাল পোৱা নাই সেইকাৰণে নাখাওঁ তিয়হটো অকণমান বুঢ়া হ'ল নেকি বঢ়িয়া লাগিছে খাই